Welcome to my channel Korobi Kitchens. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ অহা ৰেচিপিটো হৈছে পাৰ মাংস। পাৰ মাংসনো মই কিদৰে ৰান্ধো তাকে আপোনালোকক দেখাব বিচাৰোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ মাংস ৰান্ধিবৰ বাবে আমাক লাগিব মিডিয়াম সাইজৰ পিঁয়াজ দুটা, জালুক খুন্দি লৈছোঁ, আলু, আদা নহৰু থেতালি লৈছোঁ, জালুক খোলাৰ বাবে কলা নিচিনা দেখিছে। মাংসখিনি নিমখ হালধি তেল দি আধা ঘণ্টা সময় মেৰিনেট কৰি থৈছিলোঁ। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা বৰণ পৰালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা বৰণ পৰাৰ পাছত দি দিছোঁ আদা নহৰু থেতালি লোৱা। আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিব লাগিব। নিমখ আৰু হালধি মাংসখিনি মেৰিনেট কৰা সময়ত দিছিলোঁ বাবে কম পৰিমাণে দিছোঁ। কেৰাহীত মাংসখিনি দি দিছোঁ। মাংসখিনি কেৰাহীত দি দিয়াৰ পাছত ভালদৰে লৰাই ল'ব লাগিব। লৰোৱাৰ পাছত 5 মিনিটৰ বাবে ঢাকন দি ৰাখি মাংসখিনি সিজিবৰ বাবে। জালুক দিয়া সময়খিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কেমেৰাটো বন্ধ হৈ গ'ল। জালুক দিয়াৰ পাছত মাংসখিনি কালাৰটো চেঞ্জ হৈ গ'ল আৰু ইমান ধুনীয়া গোন্ধ এটা আহিছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন জালুক দি পানি আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰিব। অলৰেডি মাংসখিনি হৈ গ'ল। এতিয়া দি দিছোঁ আলুখিনি দি দিয়াৰ পাছত ভালদৰে লৰাই ঢাকন মাৰি দিম আলুখিনি সিজিবৰ বাবে। মাংসখিনি অলৰেডি হৈ গ'ল। কালাৰটো ইমান ধুনীয়া আহিছে। মছলা হিচাপে ব্যৱহাৰ কৰিছিলোঁ মই আদা নহৰু পিঁয়াজ আৰু জালুক। অতি সহজভাৱে ৰান্ধি দেখাইছোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰিব। আজিলৈ ভিডিঅ' ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।